Chowkham Kundo beauty. Welcome back to my YouTube channel, Rubul vlog. আজি মই আহিছিলো একচুয়ালি Chowkham Kundলৈ। সো Chowkham Kund যাওঁতে আগৰ এটা মই ভিডিও বনালো Chowkham Kundত। তো আগৰ ভিডিও বনোৱাৰ কাৰণে আজি সেইকাৰণে Chowkham Kundটো নেদেখালো আৰু। তো এতিয়া আমি সোমাইছোহি না Chowkham Kund পৰা আহিলে আপোনাৰ কামলাং ডিস্ট্ৰিক্ট পাৰ হৈ ইয়াত এটা ৱাটাৰ প্ৰজেক্ট আছে। এইটো লিখা আছে ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট বুলি আছে। সো এইটো Chowkhamত আছে। তো ইয়াত আহি কিনে খুব মজা লাগিছে আৰু এইফালে পিছফালে আপোনাৰ পানী হৈ দেখিছে। আৰু মই এতিয়া গৈছো আৰু ভাগৰি গ'লো মানে ৰাতিপুৱা 4টা বজাতে আহা একদম এতিয়া আহি 4টা বজাত আহা 4:30 বাজি গ'ল। তো আধা মানে কি প্ৰায় 12 ঘণ্টামান ৰানিং কৰা হ'ল। গতিকে ভিডিঅ' কৰিব মন নগ'ল আৰু। তো এতিয়া মন এনেই উলিয়াই কিনে কৰিছোঁ আৰু মোবাইলটো আৰু আপোনালোকে চাই থাকক কি কি আছে ইয়াত দেখা। এইফালে আছে ৱাটাৰ হেৰিটো এইটো লিখা আছে ৱাটাৰ এইটো ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট বুলি ইয়াত দিয়া আছে আৰু। তো এনেকুৱা এটা পৰিৱেশ ধুনীয়া আৰু চফা চাৰিওফালে গেটখন এখন চব পোৱালি বাচ্চা খেলিব পাৰিব আৰু ইয়াত ধুনীয়া মানে পিকনিক খাবলৈ নিদিয়ে চাগে, কিন্তু আপোনাৰ ফটো মাৰিবলৈ একদম ধুনীয়া হয় আৰু এইখিনি চাওক না কি চালিয়া। অৰুণাচল পৰা আহি থকা হয় আৰু আজি এইফালে আহিছিলোঁ। তো ইয়াত সোমোৱা নাই মই একচুৱেলি আগতে, আজি সেইকাৰণে আকৌ ইয়াত সোমাই দিছোঁ আৰু মজা লাগিছে। এইফালে এটা হেৰি আছে মই দেখামগৈ অলপ পিছত, ইয়াত কফি চফি খাব পাৰিব চাগে। এয়া Chowkhamৰ ৱাটাৰ প্ৰজেক্টটো বোলে চাওক কিমান এটা পানীৰ নাজাৰা কি চালিয়া লাগিছে আৰু ইয়াত ৰাতি হ'লে বেছি মজা লাগে। এখন নদী এইফালৰ পৰা বৈ আহিছে আৰু এইফালে মানে নেচাৰেল বিউটি লগতে এইটো এড কৰি দিছে আৰু বহুত ভাল লাগিছে একদম পুৰা চালিয়া আৰু মজা। আহিব এবাৰ ইয়াত আহিলে ফটো চটো মাৰিব পাৰিব, ইয়াত খাব পাৰিব কফি চফি চব এভৰিথিং আৰু এদিনকে আহিম। আৰু এইফালে আছে এজোপা গছ চাণ্ডাৰ ভিউ, ৰাতি হ'লে ভিউটো বেছি মজা লাগিব। এইফালৰ পৰা কাৰেণ্টৰ তাঁৰ দি কিনে এইটো ফালৰ পৰা আপোনাৰ একদম নদীৰ মাজত এটা ৱাটাৰ প্লেণ্ট বনাই দিছে। চাওক কিমান এটা মজা পৰিৱেশ। এনেকুৱা এটা পৰিৱেশ আমাৰ অসমত থাকিব লাগে আৰু তেতিয়া বেছি মজা লাগিব আৰু। তো ইয়াত মই অকলে ঘূৰি ফুৰিছোঁ, অকলে নহয় একচুৱেলি মানুহ হৈছে। তো আৰু যিমানখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক, মানে ভিডিঅ' কৰিবলৈ একচুৱেলি পুৰা ভাগৰি গ'লোঁ ৰাতিপুৱা ওলাই অহা। সেইটো কাৰণে আৰু যিমানটো এনাৰ্জি আছে আৰু অলপ এনাৰ্জি চাই মানে কৰিছোঁ আৰু চাণ্ডাৰ ভিউ। এতিয়া এই তলফালৰ পৰা নামি যাওঁ, এইফালে যাব লাগে এনেকৈ তলফালে আৰু এই বাইদেউ সিহঁতি পূৰা ফটো মাৰি আছে। এইটো ফটো স্পট, মই এখন ফটো মাৰিব লাগিব। এই কটেজকেইটাত বহি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে ধুনীয়াকৈ কফি খাবলৈ পাৰিব, মাছ চাল খাবলৈ পাৰিব, একো নাই। অপেন খাব পাৰিব ইয়াত একদম মানে বিন্দাছ। বিয়ে খায় কি খায় এভৰিথিং চব হেপেন মানে। আমাৰ অসমৰ নিচিনা আমুক নাখাবি তামুক নাখাবি নাই আৰু ডাইৰেক্ট চব খা, ফূৰ্তি কৰ, এনজয় কৰ, বিন্দাছ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ৱাটাৰ প্ৰজেক্টটো দেখালোঁ, বহুত ধুনীয়া পৰিৱেশ আৰু সেই আৰু যদি ভিডিঅ'টো চাই ভাল পালে মানে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। সেই আৰু আজি অলপমান ছুটি হ'ল ভিডিঅ'টো, গতিকে ইয়াৰ পৰা গৈ আমি আকৌ টুংটাৱত নহ'লে কামলাঙত সোমাম আৰু। তো চাওঁ কি হয়। ধুনীয়া এটা পৰিৱেশত আহিলোঁ, ভাল লাগিলে আৰু আপোনালোকে পাৰিলে মানে আহিব আৰু সেই আৰু মই ঘূৰি ফুৰোঁ একচুৱেলি ভাল লাগে মোক।